বন্ধু বান্ধৱীসকল আহিছোঁ খুৰীহঁতৰ ঘৰলৈ আৰু আহিয়ে পদূলিমুখত দেখিলোঁ আকৌ এখন সুন্দৰ ফুলনি আৰু চাৰিওফালে ফুলবিলাক এনেকৈ সজাই ৰাখিছে। সঁচাকৈ দেখি বহুত ভাল লাগিল আৰু ভিডিঅ'টো অকণমানকৈ কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। খুৰীয়ে ঘৰটো বহুত ধুনীয়াকৈ পৰিপাটিকৈ সজাই থয় আৰু খুৰীহঁতৰ এখন বাগান আছে, হাঁচি পুলি তাতে পচাইছে আৰু সেয়াকে চাবলৈ আমি গৈ আছোঁ। গৈ থাকোঁতে ৰাস্তাত এইটো বান্দৰ দেখিছে, একদম গাৰ কাষেদি পাৰ হৈ গৈছে আৰু আহি আমি এয়া বাগান পালোহি। ইয়াতে যথেষ্ট হাঁচি পুলি পচাইছে আৰু এইখিনি হাঁচি পুলি যদি কাৰোবাক লাগে আপোনালোকে ল'বও পাৰিব আৰু ধুনীয়াকৈ লহপহকৈ হাঁচি পুলিখিনি বাঢ়িছে। সঁচাকৈ দেখি বহুত ভাল লাগিল আৰু এনেকৈ কৰিলে কষ্ট যথেষ্ট হয়, কিন্তু কষ্ট কৰাৰ পাছত যেতিয়া এইখিনি বিক্ৰী হয় তেতিয়াও ভাল লাগে, যিহেতু পইচাখিনি পোৱা হয়। আৰু আমাৰ এইফালেতো যথেষ্ট হাঁচি পুলি মানুহৰ ঘৰত আছেই, প্ৰত্যেকৰ ঘৰতে হাঁচি থাকে আৰু সেয়েহে এইখিনি হাঁচি পুলি অতি সোনকালে শেষ হৈ যাব, সকলোৱে ৰুব। ইয়াৰ প্ৰায়ভাগ মানুহে এতিয়া বুকিং কৰি থৈছে আৰু যদি আপোনালোকক লাগে আপোনালোকেও ল'ব পাৰিব। ইয়াতে যথেষ্ট হাঁচি পুলি আছে, যিহেতু এইখিনি ৰুই থ'লে ভৱিষ্যতে এটা ভাল কামত দিয়ে আৰু হাঁচি পুলি ইমান প্ৰতিপাল কৰিব নালাগে। ৰুই থোৱাৰ পাছত তাত পানী সাৰ যাব একো দিব নালাগে, নিজে নিজে ডাঙৰ হ'ব। আৰু এইবিলাক দেখিছে ডাঙৰ হাঁচি আছে, কিমান ডাঙৰ ডাঙৰ হাঁচি গছ, এইখিনি মই আপোনালোকক দেখুৱাইছোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু এয়া হৈছে চাহৰ বাগান, চাহৰ বাগানৰ কাষতে এই হাঁচি পুলিখিনি পচাইছে, আপোনালোকক মই দেখাইছোঁ। আৰু এইফালে গৈ আছোঁ, এইফালেও এডোখৰত হাঁচি পচাইছে, এইখিনি চাওক। এইফালে এইটো এটা ডাঙৰ ফিছাৰী আছে, ফিছাৰীৰ পৰা তাতে পানী দিবলৈ সুবিধা হয়। আৰু এইখিনি দেখিছে কিমান ডাঙৰ ডাঙৰ হাঁচি গছ চাহ বাগানৰ মাজত। আকৌ এইফালে এইখিনিও হাঁচি পুলি পচাই থৈছে, এইখিনিও যথেষ্ট ডাঙৰ হৈছে। বাগানতে দুকপিমান ফটো মাৰিলোঁ আৰু আজিলৈ তেতিয়াহ'লে সকলোকে বাই বাই জনালোঁ দেই।